নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ হাঁহি আৰু স্বাস্থ্য চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলোৱে ভালে আছে। আজি আপোনালোকৰ বাবে নতুন ভিডিঅ' এটি লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত ঘামৰ দুৰ্গন্ধৰ লগতে ঘামে ডাকি নিয়া সমস্যাটো আমি ঘৰুৱাভাৱে কিদৰে সমাধান কৰিব পাৰোঁ সেই বিষয়ে ক'বলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব। বন্ধুসকল, গৰমৰ দিনত ঘামে কিদৰে জ্বলা-কলা খুৱায় সেই বিষয়ে নিশ্চয় আমাৰ সকলোৰে অভিজ্ঞতা আছে। সাধাৰণতে বেছিকৈ দৌৰি ফুৰা বা খেলি ফুৰা ল'ৰা ছোৱালীসকলক ঘামে বেছিকৈ জ্বলা-কলা খুৱায়। উৎকট গৰমত গাৰ পৰা ওলোৱা, বিশেষকৈ কাষলতিৰ তলৰ পৰা ওলোৱা ঘামবোৰ গোন্ধযুক্ত হয়। এই গোন্ধযুক্ত ঘামবোৰে কাষলতিৰ তলৰ লগতে আমাৰ কৰঙণৰ চুকত ডাকি নিয়ে, যাৰ বাবে আমাৰ খোজকাঢ়িব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। বহুতৰে আকৌ ভৰিৰ পৰা ওলোৱা ঘামবোৰো গোন্ধায়, যাৰ বাবে তেওঁলোকে জোতা পিন্ধাৰ পাছত জোতা খুলিলে উৎকট গোন্ধ এটা ওলায়। আচলতে আমাৰ শৰীৰত জীৱনী শক্তি উৎপন্ন কৰাৰ তাৰণাতে আমাৰ শৰীৰৰ প্ৰতিটো কোষতে অনবৰতে কিছুমান শৰীৰ কাৰ্য চলি থাকে। আমি উশাহত লোৱা অক্সিজেন, খাদ্যৰ পুষ্টিদ্ৰব্য আৰু পানীভাগ এই শৰীৰ কাৰ্যত ব্যৱহাৰ হোৱাৰ ফলতে আমাৰ শৰীৰত জীৱনী শক্তি উৎপন্ন হয়। আৰু এই জীৱনী শক্তি উৎপন্ন কৰাৰ তাৰণতে চলা শৰীৰ কাৰ্যৰ ফলত আমাৰ শৰীৰত কিছুমান অপদ্ৰব্য বা অলাগতিয়াল বস্তু উৎপন্ন হয়। এই অলাগতিয়াল বস্তুবোৰ যদি আমাৰ গাত জমা হৈ থাকে, তেনেহ'লে আমাৰ গা দূষিত হৈ পৰিব আৰু আমাৰ বিভিন্ন ৰোগে দেখা দিব। সেইবাবে আমাৰ পাচনতন্ত্ৰ আৰু ৰেচনতন্ত্ৰই এই অলাগতিয়াল বস্তুভাগ বিভিন্ন পাচন অংগৰ জৰিয়তে বা ৰেচন অংগৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। আমাৰ ঘাম এনে ৰেচন তন্ত্ৰই বাহিৰ কৰি দিয়া এবিধ অলাগতিয়াল বস্তু। যিহেতু ঘাম আমাৰ শৰীৰৰ বাবে অপ্ৰয়োজনীয়, গতিকে ঘাম আমাৰ শৰীৰৰ পৰা ওলাই যোৱাটো আমাৰ বাবে মংগল। নহ'লে আমাৰ শৰীৰ দূষিত হৈ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অতি বেছি। আমাৰ ৰেচন অংগৰ ছালখনে ইয়াৰ বিভিন্ন ঘৰ্মগ্ৰন্থিৰ জৰিয়তে অসংখ্য নোমৰ ছিদ্ৰই দি এই ঘামবোৰ বাহিৰ কৰি দিয়ে। এতিয়া কথাটো হৈছে, এই ঘামবোৰ গোন্ধযুক্ত হয় কিয়? আচলতে এই ঘামবোৰত ইউৰিয়া, এমনিয়া আৰু ছডিয়াম ক্লৰাইড দ্ৰৱীভূত হৈ থাকে। নোমৰ গুৰিয়েদি পাৰ হৈ আহোঁতে ইয়াৰে কিছু অংশ নোমৰ গুৰিত থাকি যায় আৰু ইয়াতে বেক্টেৰিয়া জমা হ'বলৈ ধৰে। আৰু এনেদৰে বেক্টেৰিয়া জমা হৈ হৈ লাহে লাহে নোমৰ গুৰিত কিছুমান ছিষ্টৰ সৃষ্টি কৰে। এই ছিষ্টবিলাকৰ কাৰণে আচলতে ঘামৰ গোন্ধটো বেছি হৈ যায় আৰু এই ছিষ্টৰ মাজেৰে পাৰ হৈ অহা ঘামবোৰ অধিক গোন্ধযুক্ত হয়। সাধাৰণতে কৰঙণৰ চুক আৰু কাষলতিৰ তলৰ নোমবোৰৰ গুৰিত বেছিকৈ ছিষ্ট উৎপন্ন হয়। সেইবাবে কৰঙণৰ চুক আৰু কাষলতিৰ তলৰ নোমৰ গুৰিয়েদি ওলোৱা ঘামবোৰ বেছি গোন্ধযুক্ত হয় আৰু বেছি ডাকে। এতিয়া প্ৰশ্নটো হৈছে, এই ছিষ্টবোৰৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ? কেতিয়াবা কেতিয়াবা কাষলতিৰ তলৰ ছিষ্টবোৰত সংক্ৰমণ ঘটি ফোহাৰ সৃষ্টি কৰে আৰু সমস্যাবোৰ চাৰিগুণে বৃদ্ধি পায়। সেইবাবে ঘামে সৃষ্টি কৰা এনে সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি কিছুমান স্বাস্থ্যবিধি মানি চলাটো অতি দৰকাৰী। ইয়াৰে ভিতৰত প্ৰথমতে আমি চাফ চিকুণতাত গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে আমি সদায় আমি পিন্ধা গেঞ্জিটো আৰু আণ্ডাৰৱেৰটো ঘামত তিতাৰ পাছতে আমি সলনি কৰি দিলে আমি নিশ্চয় এই সমস্যাৰ পৰা সহজতে আৰাম পাওঁ। দ্বিতীয়তে, আমি সদায় ৰাতিপুৱা শুই উঠাৰ পাছতে আমি কুহুমীয়া গৰম পানী এগিলাচ বা 1.5 গিলাচ খাব লাগে। তাৰ পিছতে মানিমুনিৰ পাত 3টা ভালদৰে ধুই খাব লাগে। তাৰপিছত আন এটা নিয়ম হৈছে, আমাৰ কাষলতিৰ তল আৰু কৰঙণৰ চুক সদায় নেমু টেঙাৰে ভালদৰে ঘঁহি ঘঁহি ধুব লাগে। তাৰপিছতে আমি মানি চলিবলগীয়া আন এক পদ্ধতি হৈছে, আমি নিয়মীয়াকৈ পদিনাৰ চাটনি আৰু নৰসিংহৰ চাটনি খাব লাগে। তাৰপিছত আৰু এটা ব্যৱস্থা হৈছে, আমি গৰমৰ দিনত নিয়মীয়াকৈ নেমু টেঙাৰ চৰ্বত আৰু ঠাণ্ডাৰ দিনত কমলা টেঙাৰ চৰ্বত নিয়মীয়াকৈ খালে আমি নিশ্চয় ঘামৰ দুৰ্গন্ধৰ পৰা 100% হাত সাৰিব নোৱাৰিলেও অন্ততঃ 90% হ'লেও হাত সাৰি থাকিব পাৰিম বুলি বিশ্বাস জন্মে। বন্ধুসকল,
ঘৰুৱা পদ্ধতিৰে ঘামে সৃষ্টি কৰা বিভিন্ন সমস্যাৰ পৰা কিদৰে ৰক্ষা পাব পাৰি সেই বিষয়ে কিছু কথা পাতিলোঁ। মোৰ হাঁহি আৰু স্বাস্থ্য চেনেলটোৰ উদ্দেশ্যই হৈছে অসমৰ একাংশ জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা সৃষ্টি কৰাটো। কিয়নো ৰোগ হোৱাৰ পাছত চিকিৎসাৰ দ্বাৰা আৰোগ্য হোৱাতকৈ ৰোগ নোহোৱাকৈ থকাটোহে বেছি ভাল। যদিহে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'বোৰ নিয়মীয়াকৈ পাই থাকিবলৈ হ'লে মোৰ হাঁহি আৰু স্বাস্থ্য চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো চুই দিব। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।